বিশ্বনাথ জিলা কৰ্তন কৰাৰ বিৰুদ্ধে বিশ্বনাথ নগৰত পৃথকে পৃথকে বিভিন্ন জাতীয় সংগঠন আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী। বিশ্বনাথত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে। যোৱা 31 ডিচেম্বৰ 2022 তাৰিখে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে লোৱা বিশ্বনাথ জিলা বিলুপ্তি কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত বিশ্বনাথত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে। বিশ্বনাথৰ বিৰোধী ঐক্য মঞ্চৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালকৈ বিশ্বনাথৰ বিভিন্ন জাতীয় দল সংগঠনেও পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। নীতি আদৰ্শ পৃথক হ'লেও কিন্তু আজি প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্য সকলোৰে কেৱল এটাই, হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট সিদ্ধান্ত বাতিল কৰি পুনৰ বিশ্বনাথক জিলাৰ মৰ্যাদা উভতাই দিয়ক, যাৰ বাবে বিশ্বনাথ নগৰত বিৰোধী ঐক্য মঞ্চৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি হাতে হাতে বিজেপি চৰকাৰ বিৰুদ্ধে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান প্ৰদৰ্শন কৰি বিশ্বনাথ নগৰত আকাশ বতাহ কঁপাই তোলে। ঐতিহাসিক বিশ্বনাথ জিলা কৰ্তন কৰিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই কেবিনেটে যোৱা নতুন দিল্লীত গৈ পেলাই তেওঁলোকে আমাৰ বিশ্বনাথ জিলা ঐতিহাসিক বিশ্বনাথ জিলা কৰ্তন কৰিছে, বিলুপ্তিকৰণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কেইদিনমানৰ পিছত পুনৰ জিলা দিয়া হ'ব। এই হঠকাৰী আৰু বিশ্বাসঘাতকতাক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। কাৰণ বিশ্বনাথবাসীয়ে জিলাবাসীয়ে বহুদিন দীৰ্ঘদিন আন্দোলন কৰিছিল, তাৰ বাবেই আমি এই জিলা পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া পুনৰ তেওঁলোকে শোণিতপুৰ জিলাৰ লগত সংলগ্ন কৰিব বিচাৰিছে, যাৰ ফলত আমাৰ পুনৰ হাৰাশাস্তি হ'ব। কাৰণ দীৰ্ঘদিন ৰাইজে কৰা সংগ্ৰামখনক তেওঁ পুনৰ বিশ্বাসঘাতকতা কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে কি বুলি ভাবিছে? তেওঁ মহম্মদ বিন তুগলক, যেনেকৈ মহম্মদ বিন তুগলকে নিজৰ ৰাজধানীখন এবাৰ চেঞ্জ কৰিছিল, ৰূপৰ মুদ্ৰাৰ ঠাইত এবাৰ তাপৰ মুদ্ৰা প্ৰচলন কৰিছিল, আকৌ এতিয়া তেওঁ কৈছে কি বিশ্বনাথ জিলা বা অসমৰ কেইখনমান 4খন জিলা পুনৰ তেওঁ বিলুপ্তিকৰণ কৰিব বিচাৰিছে। এইটোক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এই কাৰ্য কেতিয়াও মানি লোৱা নহ'ব। আমাৰ স্পষ্ট কথা প্ৰতিটো ৰাজনৈতিক দলৰ বিশ্বনাথ জিলাবাসীৰ দাবী যে যেনেকৈ জিলা আছিল তেনেকৈ থাকিব লাগিব, এক বিন্দুৰ লৰচৰ নহ'ব। আৰু আমি দেখিছোঁ এই ক্ষেত্ৰত কোনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিছিল। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়াই, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াই, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন ডাঙৰীয়াই, কিন্তু তেওঁলোকে নিজৰ চকীখন সুৰক্ষিত কৰাৰ স্বাৰ্থত বিশ্বনাথ জিলাবাসীক চৰম বিশ্বাসঘাতকতা কৰিছে। এওঁলোকে কিন্তু বিশ্বনাথ জিলাৰ কাৰণে আন্দোলন কৰা নাছিলে, সেইকাৰণে তেওঁলোকৰ গাত লগা নাই। বিশ্বনাথৰ দল সংগঠন হাজাৰ হাজাৰ জনতাই আন্দোলন কৰিছিল, যাৰ ফলত জিলা পাইছিল। আমাৰ স্পষ্ট কথা, জিলা যেনেকৈ আছে তেনেকৈ থাকিব লাগিব। তেওঁলোকে বিলুপ্তিকৰণ কৰা কাৰ্য আমি মানি ল'ব নোৱাৰোঁ। যিয়াৰ পৰিস্থিতিৰ কাৰণে আমি যিকোনো পৰ্যায়লৈ যাব পাৰোঁ। আজি সেইকাৰণে আমি প্ৰতিটো ৰাজনৈতিক দল আমি একত্ৰিত হৈছোঁ, প্ৰতিবাদ জোৰদাৰ সাব্যস্ত কৰিছোঁ। আজিয়ে কৰিম এইটো কথা নহয়, আমাৰ কণ্টিনিউৱাছলি প্ৰতিবাদ চলি থাকিব। আমি বাধ্য কৰাব লাগিব দিছপুৰক, বিশ্বনাথ জিলা যেনেকৈ আছিল তেনেকৈ থাকিব লাগিব। নাই, মুখ্যমন্ত্ৰীয়েতো খিলঞ্জীয়া কথাই কৈ থাকে, তেতিয়া তেওঁ খিলঞ্জীয়া কথা তাৰমানে এনেকুৱা কথা নেকি বিশ্বনাথ জিলাখন কৰ্তন কৰিলে খিলঞ্জীয়াটো সুৰক্ষিত হ'ব নেকি? ইমান দিন তাৰমানে আমাৰ একো সুৰক্ষিত হৈ থকা নাছিল নেকি? কাৰখন ক্ষেত্ৰত আমি দেখিছোঁ তেওঁৰ ভূমিকা। গতিকে মুখ্যমন্ত্ৰীয়ে কি কৈছে ডাঙৰ কথা নহয়। আমাৰ স্পষ্ট কথা, আমাৰ বিশ্বনাথ সমষ্টিৰ নাম যেনেকৈ আছিল তেনেকৈ থাকিব লাগিব। আৰু বিশ্বনাথ জিলা আমাৰ যেনেকৈ জিলা হৈ আছে এই জিলা তেনেকৈ থাকিব লাগিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত কৰিছে আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ঐক্য মঞ্চৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ, CPM, CPIML আদি আটাইকেইটা দলে অংশগ্ৰহণ কৰে। আমি সকলোৱে একেলগ হোৱাটো একেবাৰে প্ৰয়োজন। কাৰণ আপোনালোকে জানে যে এটা দীৰ্ঘদিনীয়া সংগ্ৰামৰ পিছত আমি বিশ্বনাথ জিলাখন পাবলৈ সক্ষম হৈছোঁ। এইটো এদিনীয়া সংগ্ৰাম নাছিলে, আমাৰ প্ৰায় 30টা বছৰ সংগ্ৰাম কৰিব লগা হৈছে। বিশ্বনাথৰ জ্যেষ্ঠ নাগৰিকসকলৰ পৰা ধৰি হাৱাজানৰ পৰা ধৰি গোটেই বিশ্বনাথ সামৰি আমি বিভিন্ন সময়ত বিভিন্ন আন্দোলন কৰি তাৰ পিছত আমি জিলাখন লাভ কৰিছোঁ। আৰু এটা ৰাতিৰ ভিতৰত দিল্লী বা দিছপুৰত ক'ৰবাত বহি পেলাই অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত ল'ব যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে আমি জিলাখন বাতিল কৰিলোঁ, অসমৰ 4খন জিলাৰ লগতে অন্যতম বিশ্বনাথক বাতিল কৰিম, এই কথাটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। এইটো কাৰণে নোৱাৰোঁ কাৰণ বিশ্বনাথ জিলাখন আজি খুব সিদিনা লাভ কৰিছোঁ। আৰু বিশ্বনাথ জিলাখনৰ পিছত এতিয়া সকলোৱে মানুহে উৎসাহৰে একদম খুব সুন্দৰভাৱে জিলাখন আগবাঢ়িবলৈ ধৰিছে, ঠন ধৰি উঠিছে। এনে সময়ত জিলা কৰ্তন কৰি তেওঁলোকে যিটো হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তক কেতিয়াও আমি মানিব নোৱাৰোঁ। আৰু বিশ্বনাথত থকা ৰাজনৈতিক আটাইকেইটা দল, বিৰোধী দল আমি ঐক্যবদ্ধ হৈছোঁ। কাৰণ
আমাৰ নীতি আদৰ্শ বেলেগ হ'ব পাৰে, কিন্তু বিশ্বনাথ জিলাৰ ৰাইজৰ স্বাৰ্থত, বিশ্বনাথত বসবাস কৰা জাতি জনগোষ্ঠী উপজাতি সকলোৰে স্বাৰ্থত আমি একত্ৰিত হোৱাটো প্ৰয়োজন বোধ কৰিছোঁ। আৰু সেইকাৰণে আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে বিৰোধী ঐক্য দলৰ আমি আজি ইয়াত অৱস্থান ধৰ্মঘট কৰিছোঁ আৰু আমাৰ কেইবালানিও কিন্তু ইয়াত প্ৰতিবাদ চলি যাব। কাৰণ এই হঠকাৰী সিদ্ধান্ত আমি কেতিয়াও নামানো। ব্ৰিটিছৰ দিনৰ পৰা বিশ্বনাথৰ নাম উজ্বলি আছিলে, বিশ্বনাথৰ এটা ঐতিহ্য আছে, বাবা গুপ্তকাশী বাবা বিশ্বনাথৰ নামত এই জিলাখন আছিলে। এইটো কৰ্তন কৰি তেওঁলোকে যিটো আচলতে ৰাজনৈতিক অংক কৰিছে, সেই অংকত কিন্তু আমি বিশ্বনাথবাসী ৰাইজ নাই। আমি তেওঁলোকক স্পষ্টভাৱে কৈছোঁ যে ইয়াৰ যিকেইজন বিধায়ক আছে জিলাখনৰ, গহপুৰৰ পৰা ধৰি বিশ্বনাথৰ পৰা ধৰি সাংসদ, তেওঁলোকৰ কিন্তু ভূমিকা অত্যন্ত দুৰ্বল। তেওঁলোকে কিন্তু এই ক্ষেত্ৰত আচলতে ৰাইজৰ পক্ষত থাকিব লাগিছিলে। ৰাইজৰ পক্ষত থাকি তেওঁলোকে আচলতে সজোৰে উত্থাপন কৰিব লাগিছিলে যে নতুনকৈ হোৱা জিলাখন আপোনালোকে কৰ্তন কৰিব নোৱাৰে। তাৰ কিবা এটা অন্য কাম কৰিব লাগিছিলে, যিটোৱে নেকি বিশ্বনাথবাসীৰ মনত আঘাত নিদিলেহেঁতেন আৰু আত্মসন্মানত নলগা এটা কাম তেওঁলোকে কৰিব লাগিছিল। কিন্তু তেওঁলোকে মনে মনে বহি আছে। তেওঁলোকে আহি পেলাই দিল্লী দিছপুৰৰ কথা শুনি ইয়াৰ ৰাইজক আশ্বস্ত কৰিব বিচাৰিছে যে 6 মাহ বা 10 মাহৰ পিছত আপোনালোকক জিলাখন ঘূৰাই দিয়া হ'ব। এই কথাটো তেওঁলোকে কিয় কৰিলে? তেওঁলোকক আমি এইটো কাৰণে মানে বিৰোধিতা কৰিব লাগিব, কাৰণ তেওঁলোকে ৰাইজৰ প্ৰতিনিধি হয়। তেওঁলোকে বিশ্বনাথ জিলাখনৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা থাকিব লাগিব। তেওঁলোকে জিলা কৰ্তনৰ ক্ষেত্ৰতহে তেওঁলোকৰ অৰিহণা আছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। জনপ্ৰতিনিধি হিচাপে তেওঁলোকৰ দায়িত্ব প্ৰথম আৰু প্ৰধান দায়িত্ব আছিলে কিন্তু বিশ্বনাথবাসীৰ ৰাইজৰ সপক্ষে থাকি তেওঁলোকে কিন্তু ইয়াৰ কাম কৰিব লাগিছিলে। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে ৰাজনীতিক অংকত আচলতে এই ধৰণে মৌনতা অৱলম্বন কৰিছে। আৰু এই সাংসদগৰাকী পল্লৱ লোচন দাস, তেওঁ কিন্তু এতিয়াও বৰ্তমান নিমাত, তেওঁ কোনো ধৰণৰ ইয়াত একো কোৱা নাই। এই ক্ষেত্ৰত আচলতে দুৰ্ভাগ্যজনক আৰু লজ্জাজনক। আৰু আমাৰ এই যি প্ৰতিবাদ, এই প্ৰতিবাদ চলি যাব যি পৰ্যন্ত বিশ্বনাথৰ যি জিলা কৰ্তন বাতিল নকৰে, সেই মুহূৰ্ত আমি কিন্তু এই প্ৰতিবাদ চলাই নিম আৰু ঐক্যবদ্ধভাৱে আমি আটাইকেইটা ৰাজনৈতিক দলে একেলগে পাৰ কৰিম। তাৰে সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থা, AJYCP, গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, সংগ্ৰামী যুৱ ছাত্ৰকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদে কঁপাই তুলিলে বিশ্বনাথ নগৰ। প্ৰতিবাদকাৰীসকলে বিশ্বনাথ নগৰ স্থিত আছুৰ শ্বহীদ ভৱনৰ পৰা চৰকাৰৰ বিৰুদ্ধে শ্লোগান প্ৰদৰ্শন কৰি সমদল কৰি বিশ্বনাথ নগৰ পুলিচ পইণ্টত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। নাই, আমি যোৱা 31 তাৰিখে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত লৈ আমাৰ বিশ্বনাথ নৱগঠিত বিশ্বনাথ জিলাখনৰ জিলাৰ মৰ্যাদা বাতিল কৰি আমাক পুনৰ মহকুমালৈ পৰিৱৰ্তন কৰাৰ যিটো প্ৰচেষ্টা কৰিছে, ইয়াক আমি ধিক্কাৰ দিছোঁ। আজি বিশ্বনাথৰ সকলো দল সংগঠন আমি ৰাজপথলৈ ওলাই আহিছোঁ। আমাৰ এটাই দাবী যে আমাক অনতি পলমে বিশ্বনাথ জিলাখন সুৰক্ষিতভাৱে আমাক জিলা মৰ্যাদা হিচাপে দি বিশ্বনাথ জিলা আমাক ঘূৰাই দিব লাগে। আমি ইমানে আজি আমাৰ দাবী এইটোৱে যে আমাক বিশ্বনাথ জিলা যেনেকৈ হ'লে ঘূৰাই দিব লাগে। নাই, খিলঞ্জীয়াৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখিছে। অসমত বসবাস কৰা প্ৰতিজন খিলঞ্জীয়াৰ স্বাৰ্থ অক্ষুণ্ণ থাকিব লাগিব, আমি মানি লৈছোঁ এই কথা। কিন্তু 17 বছৰীয়া সংগ্ৰামৰ অন্তত পোৱা বিশ্বনাথ জিলাখন কাঢ়ি লৈ যোৱাৰ অধিকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নাই। আমি এটাই কথা জানো যে আমাক বিশ্বনাথ জিলাখন পুনৰ ঘূৰাই আমাক দিব লাগে আৰু অনতি পলমে কেবিনেটৰ সিদ্ধান্ত বাতিল কৰি বিশ্বনাথ জিলাখন আমাক পূৰ্ণাংগ জিলা এখন আমাক দিব লাগিব। বিশ্বনাথ জিলাখন আমাৰ পৰা হঠাতে কাঢ়ি লৈ গুচি গ'ল। এই কাৰ্যক আমি দল সংগঠনে ধিক্কাৰ দিছোঁ। এই সময়ত বিভিন্ন জাতীয় দল সংগঠন আৰু ৰাইজৰ উদ্যোগত বিভিন্ন ত্যাগ স্বীকাৰ কৰি হোৱা এই বিশ্বনাথ জিলাখন হঠাতে আমাৰ পৰা কাঢ়ি লৈ গ'ল। এই কাৰ্যক আমি কমেই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু কোনো কাৰণে মানি ল'ব নোৱাৰোঁ। আমাৰ কথা এটাই, যি কথা হৈছে যি সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত আমাৰ একো আপত্তি নাই। কিন্তু আমাৰ যি জিলাৰ পৰিমাণ তেওঁলোকে পদাঘাত কৰিছে, এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ এই প্ৰতিবাদৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ, আমাক যি মৰ্যাদাপূৰ্ণ জিলা, এই মৰ্যাদাপূৰ্ণ জিলা আমাৰ ৰাইজৰ হাতত, আমাৰ হাতত গতাই দিব। নিউজ ডেস্ক ৰিপৰ্ট, বিশ্বনাথ কাৰ্বি লাইভ।